পিতৃ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত দৌলাশাল আৰু ৰামপুৰ চক্ৰৰ দুয়োটা চক্ৰ লগ লাগি আজি সপ্তম আন্তৰ্জাতিক সপ্তম বাৰ্ষিকৰ 19 তাৰিখ আজি ECC ডে আছিল। তাৰ লগত সংগতি ৰাখি আমি পোষণ মেলা আৰম্ভ কৰিছোঁ, যাতে থলুৱা গীত মাতেৰে দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰাইছে, বিয়ানাম প্ৰতিযোগিতা আৰম্ভ কৰাইছে। ৰাইজে যাতে সোনকালে বুজি পায় যে থলুৱা খাদ্য সামগ্ৰীৰ কিমান উপকাৰ আছে, আমি গীতৰ মাধ্যমতে তেওঁলোকৰ ওচৰত তাৰমানে বস্তুটো জাগৰণ কৰিব বিচাৰিছোঁ। যেনেকৈ মোদী ছাৰে কৈছে যে পোষণৰ মাহত কি হ'ব লাগে, যে ঘৰে ঘৰে পুষ্টিৰ উৎসৱ সাধন হওক, সেইটো আমি মানে ফলপ্ৰসূ বিচাৰিছোঁ। তাৰে কাৰণত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। লগতে আমি ৰাইজৰ মানে সুস্বাস্থ্য কামনা কৰিছোঁ। আজিৰ মানে অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য এইটোৱে। এইটো বৰক্ষেত্ৰী আৰু চক্ৰ হ'ল ৰামপুৰ দৌলাশাল।